ৰূপসীঘাটৰ বিজেপি নেতা বাম্বুল হুছেইনক পিষ্টল ধৰি ডকাইতৰ প্ৰাণে মৰাৰ চেষ্টা। ৰূপসীঘাটৰ মুলিটোপত সংঘটিত হয় এই ঘটনা। জিউমাৰীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত নম্বৰবিহীন এখন বাহনেৰে খেদি আহি ৰূপসীঘাটৰ তামুলীটোপত আক্ৰমণ কৰে নেতাগৰাকীক। বিজেপি নেতাগৰাকীৰ বাহনত ডকাইতৰ দলটোৱে এটা নম্বৰবিহীন বাহনৰ পৰা পিষ্টল লৈ নেতাগৰাকীৰ বাহন আগচি ধৰি আক্ৰমণ কৰে। নেতাগৰাকীৰ চিঞৰ বাখৰৰ শব্দ পাই স্থানীয় ৰাইজ ওলাই আহে। ৰাইজে অহাৰ উমান পাই ডকাইতে লৈ অহা AS02 AL 1401 নম্বৰৰ গাড়ীখন লৈ পলায়ন কৰে যদিও নম্বৰবিহীন এটা গাড়ীসহ আৰক্ষীয়ে আটক কৰে এটা ডকাইতক। ধৃত ডকাইতজনৰ নাম ইজাজুল ইছলাম বুলি জানিব পৰা গৈছে। বিজেপি নেতা বাবুল হুছেইনে ৰূপসীঘাটৰ কেইজনমান ডকাইত আৰু দালালৰ বিৰুদ্ধে অসমৰ আৰক্ষী সঞ্চালকক যোৱা 8 ডিচেম্বৰত এখন লিখিত অভিযোগ দিয়ে আৰু ডকাইত কেইজনৰ বিৰুদ্ধে দেওবাৰে নগাঁও প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। তোমার লগের মানুষ তুমি চিনো না তোমার লগের লগে আছে না না আমার কথা কইতেছে আর কি তোমার লগের টিল লগে আছে নাকি এটা কও তোমার তাই নাই মানছে তোমার লগের টিল লগে আছে না না তুমি দৌড় দিছো না আমি দৌড় দিছি দৌড়ছে কেলে দৌড় দিলা দৌড়টা কেলে দিলা দৌড় দিছি কেলে সবে দৌড়তেছে নামে সবে দৌড় দিব দেখে তুমিও দৌড় দিবা কেলে দৌড় দিছো আমি তো দৌড় মানে কেমন কাট নাম সিনেমা লগল এর আমার নাই বন্ধ আইছে দৌড় না মানে হেডি দৌড় করে গেছে গা আসসালামু আলাইকুম নমস্কাৰ মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন জনাইছোঁ যে আজি মই জিউমাৰীৰ পৰা যেতিয়া আহি আছোঁ ঘৰলৈ অহাৰ পিছত এই আপোনাৰ বাটমাৰী ৰাস্তাত এতিয়া গাড়ী এটা মোক ছিংগল এনেকৈ লাইট মাৰি ছাইড দিব লাগে। যেতিয়া মই গাড়ীটো ছাইড দিলোঁ, ছাইড দিয়াৰ লগে লগে গাড়ীটো মোৰ সন্মুখত গৈ গাড়ীটো ৰাখি দিছে। ৰাখি কিনি 4-5জন মানুহ ওলাই আহিছে, বন্দুক চন্দুক লৈ পিষ্টল লৈ আহিছে। যেতিয়া মোক শ্বুট কৰিবলৈ লৈছে গাড়ীটো মই লগে লগে ষ্টাৰতে আছিল, তেতিয়া মই বেগ মাৰি দিলোঁ। বেগ মাৰি যেতিয়া গাড়ীটো পিক আপ দবাই দিলোঁ, আৱাজটো শুনি ভাবি যে সিহঁতৰ ওপৰত উঠাই দিম বুলি সিহঁতো আকৌ গাড়ীত বহি গ'লোঁ। বহি গৈ গাড়ীটো স্পীডত সিহঁতক গৈ আছে। মই পিছে গৈ মোৰ বন্ধু চন্ধু যিমান আছিল মই সিহঁতক ফোন কৰিছোঁ, এনেকৈ গাড়ী এটা গৈ আছে, মোক খুন্দা মাৰিব লৈছিল, গুলি কৰিব লৈছিল মোক। তো সিহঁতে কি কৰিছে, লাহে লাহে আহি আছে। মই এজন মানুহ আছে চামচুল, এই আপোনাৰ দলং পোৱাৰ আগত ঘৰ এজন আছে, সেইজনক ফোন কৰিছোঁ। আমি এই খুৰা এনেকৈ ঘটনা, মোক এটা মানুহক গুলি কৰিব লৈছিল, তেতিয়া গাড়ী এটা গৈ আছে, আপুনি অলপ চাওক ৰাস্তাত মানুহ চানুহ অলপ গাড়ীটো ৰখাবলৈ চেষ্টা কৰক। তেতিয়া সেই মানুহজনে কি কৰিছে, এই বস্তু দিছে। ৰাইজ আছিল, বহুতকেইটা ৰাইজ চাপি গৈছে। ৰাইজে এটাক ধৰিলে, বাকীকেইটা পলাই গুচি গ'ল। যেতিয়া ধৰিছে তেতিয়া ৰাইজে গাড়ীটো চেক কৰিলে। চেক কৰাৰ পিছত ডাঙৰ লাঠি পাইছে আৰু গাড়ীৰ কেবুল আছে যে কেবুল এনেকৈ 2-3টা কেবুল পাইছে আৰু যিটো পিষ্টল লৈ সিহঁতক পলাইছে। এটা মানুহক এটা ধৰা পৰিছে, যে মানুহটো মানে মোক পিষ্টল দি গুলি কৰিব লৈছিল, এই মানুহটো ধৰা পৰিছে। তাৰ কাপোৰটোতো মই চিনি পাওঁ, এইটো যেনেকৈ যেতিয়া ফায়াৰিং কৰিবলৈ যেতিয়া লৈছিল, মানে আৰক্ষী যিজনক আটক কৰিছে এইজনে আপোনাক গুলিয়াব বিচাৰিছিল। তাৰ হাতত পিষ্টল আছিল, পিষ্টল দি তেতিয়া গুলিয়াব লৈছিল মোক মাৰিবৰ কাৰণে। কাৰ নেতৃত্বত আপোনাক গুলিয়াব বিচাৰিছিল? এইটো মই কৈছিলোঁ 15 তাৰিখত এটা এজাহাৰ দিলোঁ দালালিৰ বিৰুদ্ধে, যিটো তজিমুল ডকাইতে তাৰ নেতৃত্বত এইবিলাক ঘটনা কৰি আছে। আৰু মেহবুব আলী, তাৰ দেউতা মেহবুব আলী গেৰিকীৰ, তাৰ নামত দালাল লিষ্টৰ নাম আছিল বুলি এই দুইটা মিলাই চক্ৰান্ত কৰি মোক জানে মাৰিবলৈ এটা চেষ্টা কৰিছিল। ডকাইতে জানা মাৰিবলৈ চেষ্টা কৰিছিল। এই দুইজনৰ নেতৃত্বত মোক জানা মাৰিবলৈ চেষ্টা কৰিছিল।